हेलो गाइज আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে আপুনি যদি এটিএমৰ পৰা পইচা উলিয়াওঁতে মানে পইচাটো আপোনাৰ বেংক একাউণ্টৰ পৰা কাটি দিলে কিন্তু আপোনাৰ মানে কেছটো ওলাই নাহিলে মানে এটিএমত পইচাটো ওলাই নাহিলে তেতিয়া আপুনি কি কৰিব সেইটোৰ ওপৰত আজি মানে ভিডিঅ'টো বনাইছোঁ মানে কি আমিতো আজিকালি ক'বলৈ গ'লে এটিএমৰ দ্বাৰাই পইচা উলিওৱা হয় ন মেক্সিমাম মানুহে আজিকালি এটিএমৰ দ্বাৰাই উলিয়ায় উইথড্ৰল ফৰ্মত আজিকালি খুব কম মানুহে উলিয়ায় এতিয়া সেইটো কাৰণে বোলে এইটো এটা সিৰিয়াছ টপিক ক'বলৈ গ'লে কাৰণ বহুতৰ লগত এইটো কেছ হোৱা নাই তেওঁ বোলো বহুতৰ লগত হৈছেও আৰু যদি হৈছে তাৰ কাৰণে আমি কি কৰিব লাগিব সেইটোৰ ওপৰতে মই বোলো আজি ভিডিঅ'টো বনাওঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কওঁ যে মঞ্জিল বুঢ়া 2.0 এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰে না ছাবস্ক্ৰাইব কৰি লওক আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে মঞ্জিল বুঢ়াক ফ'ল' কৰা নাই যদি ফ'ল' কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে এতিয়া কওঁ যে আপোনাৰ পইচা আপুনি উলিয়াইছিলে মানে উলিয়াব গৈছিলে 500 টকা 1000 টকা ধৰিলোঁ 10000 টকা আপুনি উলিয়াব গৈছিলে আপোনাৰ বেংক একাউণ্টৰ পৰা কাটি দিলে কিন্তু এটিএমটোত টকাটো নোলালে এতিয়া তাৰ বাবে আপুনি কি কৰিব বেংকত যাব বেংকে ক'ব যে হ'ব আপুনি চিন্তা নকৰিব যে আপোনাৰ একাউণ্টত সোমাই যাব পইচাটো সোমাই যাব চিন্তা নকৰিব এতিয়া সোমাই গ'লেতো ঠিকে আছে যদি নোসোমালে তেতিয়া কি কৰিব কিবা কাৰণত নোসোমালে ধৰিলোঁ আপোনাৰ 10 দিন হৈ গ'ল নোসোমালে তেতিয়া আপুনি এটা কথা গম পায়নে 5 দিনলৈকে যদি এটিএমত আপুনি পইচা উলিয়ানে পইচা আপোনাৰ বেংকে 5 দিনৰ ভিতৰত যদি পইচাটো ভৰাই নিদিয়ে 5 দিনৰ পাৰ হোৱাৰ পিছৰ পৰা আপোনাক প্ৰত্যেক দিনাই 100 টকাকৈ বেংকে দিব লাগিব এতিয়া তাৰ বাবে আপোনাৰ সাপোজ 10 দিন হৈ গ'ল তেতিয়া আপোনাৰ বাকি 5 দিনৰ পইচা মানে 500 টকা আপুনি বেংকৰ পৰা পায় এতিয়া আপুনি যদি বেংকক গৈ পেলাই এই কথাষাৰ ক'লেগে যে মই প্ৰত্যেক দিনা 500 টকাকৈ পাওঁ তেতিয়া কিন্তু বেংকে আপোনাক হয়তো দিবলৈ মাতি নহ'ব পাৰে যে নাই নহ'ব আমাৰ টেকনিকেল কিবা ইছ্যু হৈছিলে হেনে তেনে বুলি কৈ আপোনাক ক'ব যে আমি তেনেকৈ এইবিলাক নাজানো বা কিবা কিবি কৈ থ'ব পাৰে তেতিয়া আপুনি কি কৰিব কাৰণ সেইটো RBI গাইডলাইন মতে আপুনি মানে বেংকক এইটো কৈ থৈছে যে 5 দিনৰ ভিতৰত এনেকুৱা ট্ৰেনজেকশ্যন যদি খেলিমেলি হয় তেতিয়া 5 দিনৰ সময় বেংকক দিয়া আছে বেংকে 5 দিনলৈকে 5 দিনৰ ভিতৰত আপোনাক ভৰাই দিব লাগিব যদি 5 দিনৰ পাৰ হৈ যায় প্ৰত্যেক দিনা আপোনাক 100 টকাকৈ দিব লাগিব এতিয়া বেংকে যদি অমান্তি হ'ল আপুনি কোৱাৰ পিছতো 100 টকাকৈ দিবলৈ কোৱাৰ পিছতো অমান্তি হ'ল তেতিয়া কি কৰিব মই সেইটো আপোনালোকক ষ্টেপ বাই ষ্টেপ কৈ দিছোঁ সেইমতে আপোনালোকে কামটো কৰিলেই হ'ল এতিয়া প্ৰথমতে আপোনাৰ যিটো সেই এটিএমৰ পৰা ট্ৰেনজেকশ্যন ৰিচিপ্ট মানে যিটো ৰিচিপ্ট এটা ওলাই ন সেই ৰিচিপ্টটো কিন্তু আপুনি লগত ৰাখিব সেকেণ্ড ষ্টেপটো হ'ল যে আপোনাৰ যিটো বেংকৰ কাষ্টমাৰ কেয়াৰ নাম্বাৰ থাকে সেই নাম্বাৰটোত আপুনি ফোন কৰিব সব বেংকৰ এটা কাষ্টমাৰ কেয়াৰ নাম্বাৰ থাকে সেইটো চাব আপোনাৰ এটিএমখনৰ লগতো থাকে বা আজিকালি নেটত বিচাৰিলেও পাই যাব সেই কাষ্টমাৰ কেয়াৰ ফোন কৰিব ফোন কৰোঁতে এটা কথা মনত ৰাখিব আপোনাৰ ফোনটো ৰেকৰ্ডিং কৰি ৰাখিব তেতিয়া ভাল এইবিলাক পিছলৈ আপোনাক দৰকাৰ হ'ব পাৰে তাৰপিছত ৰেকৰ্ডিং কৰাৰ পিছত আপোনাৰ যিটো তেওঁলোকৰ লগত কথা পাতোঁতে কিবা কিবি আপোনাক বিচাৰিব সেইখিনি দিব লগতে আপোনাৰ ট্ৰেনজেকশ্যন নাম্বাৰটো দি দিব তাৰপিছত কি কৰিব 3 নম্বৰ ষ্টেপটোত আপোনাৰ হ'ল বেংকৰ যিটো ইমেইল আইডি থাকে সেই ইমেইল আইডিত আপুনি কমপ্লেইন কৰি দিব মানে কমপ্লেইন আপোনাৰ টোটেল যিটো কমপ্লেইন আছে সেই কমপ্লেইনটো লিখি ট্ৰেনজেকশ্যন নাম্বাৰ এনেকৈ গোটেই কমপ্লেইনটো লিখি এটা ইমেইল কৰি দিব তাৰপিছতো ধৰিলোঁ এইখিনিৰ পিছতো আপোনাৰ ধৰক নহ'লে যেনিবা একো হোৱা নাই বা আপোনাৰ যদি প্ৰব্লেমটো ছল্ভ নহ'লে তেতিয়া কি কৰিব তেতিয়া অপশ্যন আছে ডাইৰেক্ট RBI এটা ৱেবছাইট আছে ৱেবছাইটটোত আপুনি কমপ্লেইন কৰিব পাৰে সেইটো কৰিলে আপুনি নিশ্চিত আপুনি পইচাটো পাব এতিয়া ৱেবছাইটটো হৈছে RBI অম্বুডছমেন বুলি এটা ৱেবছাইট আছে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো ইয়াৰ লিংকটো দি দিম আপোনালোকে তাতো গৈ RBIক ডাইৰেক্ট কমপ্লেইন কৰিলে তেতিয়া আপুনি আপোনাৰ পইচা পাব কিছুমান ক্ষেত্ৰততো আপোনাৰ কম্পেনচেশ্যনো দি দিব যে এক্সট্ৰা পইচা বেংকে দিবলগীয়া হৈ যাব এনেকুৱা ক্ষেত্ৰত সেইটো কাৰণে এইকেইটা ষ্টেপ ফ'ল' কৰিব আৰু আপোনাৰ টকাটো আপুনি ঘূৰাই পাব ভিডিঅ'টো এইটোৱে আছিলে যদি ভিডিঅ'টো অলপ ইনফৰ্মেটিভ পাইছে তেতিয়া ভিডিঅ'টো লাইক কৰি দিয়ক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ বহুতে এই বিষয়ে মানে হয়তো নাজানে আৰু বহুতে এলাহো কৰে পইচা পাতিৰ ক্ষেত্ৰত বেংকলৈ গৈ মেলি কিনো কমপ্লেইন কৰি থাকিম বা মেনেজাৰ ওচৰলৈ যাবলৈও বহুতে ভয় কৰি থাকে কিন্তু এই ভিডিঅ'টো যদি আপুনি শ্বেয়াৰ কৰে বা এই ভিডিঅ'টো তেওঁলোকে চায় তেতিয়া কি হয় সাহসো পাব আৰু ভিডিঅ'টোৰ দ্বাৰা মানে তেওঁলোকৰ পইচাটো ঘূৰাই পাব সেইটো কাৰণে পাৰিলে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব ঠিক আছে দিয়ক তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই